মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো বতৰা কি যে বুকু ভৰা মোৰে মন বননিত তুলিলে ধুৰীয়া গানে গানে। গুড মৰ্নিং এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। ইফালে আমাৰো ভাল। আজি হৈছে বুধবাৰ 21 জুলাই আৰু আজি হৈছে পবিত্ৰ ঈদ। সেয়ে সকলো ইছলাম ধৰ্মিক লোকসকললৈ ঈদৰ শুভেচ্ছা জনালোঁ। ঈদ মুবাৰক। আৰু এতিয়া সময় হৈছে ৰাতিপুৱা 8:30। কাম বনখিনি কৰি ফ্ৰী হ'লোঁ, যিহেতু কাম কৰা মানুহখিনি নাহে, দুদিন ঈদ উপলক্ষে ছুটি লৈছে। তো উঠিয়ে ঘৰ চৰ মোচা কাপোৰ কানি ধোৱা কৰি চব ফ্ৰী। এতিয়া যাওঁ গা ধুংগে। তো ভাবিলোঁ গা ধুব যোৱাৰ আগতে ব্লগটো আৰম্ভ কৰি যাওঁ। ল'ৰাও উঠিলে, প্ৰায় 10-15 মিনিটেই হ'ল। উঠি ব্ৰাছ চাছ কৰি এতিয়া বিচনাতে মোবাইল টিপি আছে। আৰু ময়ো আজি ৰাতিপুৱা মোবাইলটো দিছোঁ। আনদিনা ৰাতিপুৱা উঠাৰ লগে লগে ফোন নিদিওঁ, কিন্তু আজি দিছোঁ, কাৰণ নহ'লে উৎপাত কৰি থাকিব, কাম কৰিব শান্তি নিদিব। সেইটো কাৰণে মই বোলো অলপ টাইম ফোনটোকে চাই থাকক। আৰু সেয়া এতিয়া যাওঁ গাটো ধুই আহোঁগৈ। আহি লগ পাই আছোঁ আৰু ভাবিলোঁ ব্লগটো ইয়াৰ পৰাই আৰম্ভ কৰি যাওঁ। গোটেই দিনটো আজি কি কৰোঁ নকৰোঁ শ্বেয়াৰ কৰিম, শেষলৈকে স্কিপ নকৰি চাব বুলি আশা থাকিল। তে বোলো ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এতিয়া মই গা ধুব যোৱাৰ আগত ভাবিছোঁ মাথাত অলপ তেল লগাই যাওঁ, যিহেতু শ্বেম্পু কৰিম। মোৰ সপ্তাহত 3-4 দিন শ্বেম্পু কৰা হৈয়ে যায়, কাৰণ মই বহুত ঘামোঁ, আঠা হৈ থাকিলে মোৰ ঘিণ লাগে। আজি বহুত দিন হৈ গ'ল তেল লগোৱাই নাই, চুলিখিনি একে মৰাপাতৰ নিচিনা হৈ গৈছে। তো ভাবিছোঁ আজি এখন তেল লগাই লওঁ শ্বেম্পু কৰাৰ আগত। 10 মিনিটমান ৰাখি পেলাই অলপ পিছত শ্বেম্পু কৰি গাটো ধুই ল'ম। আৰু মই কিন্তু কোনো ব্ৰেণ্ডেড তেল চেল ইউজ নকৰোঁ দেই, মই একদম চিম্পল এয়া আমলা তেল ইউজ কৰোঁ। এনেও চুলি নাই তেনেও নাই, তাৰপৰা ব্ৰেণ্ডেড ইউজ কৰিলেতো আৰু হৈছে। মোৰ কাৰণে এইবিলাকেই ভাল। আচলতে চুলি আছিলে, নাথাকা নহয়, কিন্তু সেয়া সৰি একেবাৰে এতিয়া আৰু নাইকিয়াই হৈ গ'ল। এতিয়া 11:30 বাজিছে আৰু ৰেডি হৈ অলপ ওলাই গৈ আছোঁ। অলপ কাম আছে আৰু লগতে ল'ৰাৰ কাৰণে এটা বস্তু কিনিম, সেয়েহে ওলাই গৈ আছোঁ। আৰু আজি বহুত গৰম দিছে। ৰাতিপুৱা বতৰটো ধুনীয়া আছিলে, মানে ৰ'দ চ'দ নাছিলে, ডাৱৰ, আৰু এতিয়া একে ৰ'দ টেকটেকাই ৰ'দ দিছে। আৰু সেয়া ল'ৰাৰ কাৰণে চাইকেল এখন কিনিম বুলি ভাবিছোঁ। আছে অলৰেডি এখন, কিন্তু সেইখন এতিয়া অলপ সৰু হয় আৰু বহুত পাতলা যে, সেইখন সি উঠিলে পৰি যায়। সেইকাৰণে ভাবিছোঁ অকণ মজবুত চাই অলপ ডাঙৰ এখন চাইকেল কিনি দিওঁ, যিহেতু এতিয়া ভালকৈ চলাবও পাৰে সি। আৰু সেই যাই পেলাই চাওঁচোন কেনেকুৱা পচন্দ হয়। তো চাইকেল কিনি হৈ গ'ল আৰু কিবা এটা কাম আছিলে, সেইটো হ'ল। এতিয়া গৈ আছে কিবা এটা খাবলৈ। হাজবেণ্ডে কৈছিলে ঘৰত যাওঁ বোলা, মই কৈছোঁ নাই, আগতে কিবা এটা খাই যাওঁ। এতিয়া কেইটা, 1টাও বজা নাই, সৰু সুৰা কিবা এটা খাম। আৰু যিহেতু এতিয়া খুলিয়ে দিছে, 4টালৈকে চব খোলাই থাকে, 5টাৰ পৰা কাৰ্ফিউ, তো ইমান তাড়াহুড়াও নাই সোনকালে কৰাৰ। তো সেয়া যোৱাকালিৰ পৰা মানে অলপ নৰ্মেল লাইফটোত বেক অহাৰ নিচিনা লাগিছে। যোৱাকালিও ওলাই গৈছিলোঁ অলপ কামত, মানে নৰ্মেল লাইফটোত বেক হোৱাৰ নিচিনা লাগিছে। আৰু এতিয়া 1টা বজা নাই, বাজিব। তো চাগে কিবা সৰু সুৰা এটা খাওঁ, তাৰপিছত যাম আৰু ঘৰ। এনেওতো গোটেই দিনডাল ঘৰতে থকা হয়, ক'তনো যাওঁ। মৰয়াৰ দুপাখি মোৰ মনৰ বতৰা পঠিয়ালো তোমালে তুমি আদৰি ল'বা পাৰো। তো ফ্ৰেণ্ডছ, আমি আহিছোঁ ধাবা এখনত, চাকদে ধাবাখনৰ নাম। এইখন নগাঁও বাইপাছত আছে। তো এয়া হাজবেণ্ডৰ লগৰ এজনকো লগত লৈ আহিছোঁ। আকৌ ঘৰত গৈ লাঞ্চ কৰিব লাগিব, নহ'লে মায়ে বেয়া পায়, যিহেতু বনাই ৰাখে। তো সেয়া কিবা এটা খাই লওঁ। আৰু ইয়াত পৰিৱেশটো খুবেই ধুনীয়া, যাতে বাৰ্থডে পাৰ্টি চাৰ্টি চব কৰিব পাৰি। আৰু আজি যথেষ্টখিনি ভিৰ আছে ঈদৰ কাৰণে, বহুত মানুহ আছে ইয়াত। তো ইয়াতে বাৰ্থডে পাৰ্টি চাৰ্টি এৰেঞ্জ কৰা হয়, লগতে এইফালে বাচ্ছাৰ খেলা জেগাও আছে। আগতে যেতিয়া আহিছিলোঁ তেতিয়া ল'ৰাই খেলিছিলোঁ, কিন্তু আজি বহুত ৰ'দ, সেইকাৰণে আৰু খেলিব দিয়া নাই। আৰু এনেও সেইটো ছাইডৰ খেলৰ প্লে যোনটো ৰুম আছে, সেইটো বন্ধ হৈ আছে।
হয়তো ক'ভিডৰ কাৰণে চাগে। আৰু সেয়া এতিয়া চিম্পল ৰুটি আৰু পাটিয়ালা চিকেন অৰ্ডাৰ কৰিছোঁ, খাম, খাই তাৰপিছত ঘৰত যাম। আৰু আজি সপোনৰে অজানিতে চোৱা মন ভৰে দূৰণিৰে তৰাতিহে যেন জুৰিলেহি আজি মনে মনে হৃদয়তে কি যে বুকু ভৰা বহু মৰমেৰে। খাই হৈ গ'ল, এতিয়া ঘৰত গৈ আছোঁ, 2:30 বাজিছে। একেবাৰে ঘৰত গৈ কথা পাতি আছোঁ। ফ্ৰেণ্ডছ ঘৰ আহি পালোহি, আৰু আহিয়ে লগে লগে গা ধুই আকৌ ফ্ৰেছ হ'লোঁ, যিহেতু পূৰা গৰম আজি, ঘামি অৱস্থা নাই। আৰু ইফালে ল'ৰাকো পূৰা হাত মুখ ধুৱাই দিছোঁ ভালদৰে। এতিয়া সি খেলি আছে নতুন চাইকেলখন দি। আজি নতুন চাইকেল পাই পুৰণাখন পাহৰিয়ে গ'ল, আৰু এনেও পুৰণাখন বহুত পাতলা হয়, সি বহিলে এতিয়া মানে সেইখন দাং খাই যায়, সেইকাৰণে নতুনখনেই কিনি দিলোঁ। সেইখন মজবুতো আছে, গান চানো বাজে, সি খুব ভাল পাইছে এইখন। বাপেকে এইখন কিনা ইচ্ছা নাছিলে, ইয়াতকৈ আৰু এখন ডাঙৰ লোৱাৰ ইচ্ছা আছিলে, কৈছিলে একেবাৰে 6-7 ইয়াৰ্ছলৈকে হৈ যাব। তাৰপিছত মই মানা কৰিলোঁ, মই কৈছোঁ ইমান সৰু ল'ৰাটো ইমান ডাঙৰ চাইকেল দি লাভ নাই, কাৰণ সি নুঠেও, আৰু তাক তাত এবাৰ বহিবও কৈছোঁ দোকানত, সি নবহে, তাক এইখনেই লাগে, এইখনেই পচন্দ, তো এইখনেই কিনি দিলোঁ। আৰু এতিয়া সেইখন লৈ খেলি আছে। প্লাষ্টিকটো খুলি দিম, আৰু সেয়া এতিয়া চাইকেলখনৰ প্লাষ্টিকটো খুলি দিব লাগে বোলে তাক। তেতিয়া অলপ ৰেষ্ট লওঁ, আপোনালোকক অলপ দেৰিকৈ লগ পাম। আৰু মোৰ বেক চাইডে চাইছেনে, এইটো ল'ৰাই ৱালত কোবাই পূৰা পদুম ফুল বনাই থৈ দিছে। আৰু অথনি যে আমি যে ধাবাত যে গৈছিলোঁ, তাত যে খাইছিলোঁ, খোৱা বহুতেই টেষ্টি হয়। তো আপোনালোকে পাৰিলে যাব পাৰে, চাক দে, নগাঁও বাইপাছত আছে। আৰু সেয়া এতিয়া অলপ ৰেষ্ট লওঁ। ইভিনিং ফ্ৰেণ্ডছ, এতিয়া সময় হৈছে সন্ধিয়া 6:30, আৰু অথনি নুশুলোঁ, এনেই অলপ ৰেষ্ট ল'লোঁ। তাৰপিছত ল'ৰাও আজি বেছি সময় নুশুলে, আধা ঘণ্টামানে শুলে, আনদিনা 2 ঘণ্টামান শুৱে, যিহেতু আজি নতুন চাইকেলখন পাইছে, সি সেইটো ঠাণ্ডাতে সোনকালে উঠি গ'ল। এই 2 দিনৰে ইণ্টাৰেষ্ট, 3 নম্বৰ দিনৰ পৰা আৰু ক'ত আৰু কি কৰিব, এতিয়া পূৰা সেইখন লৈ ব্যস্ত। আৰু এতিয়া ভাবিছোঁ অকণমান চেৱাই বনাওঁ বুলি, যিহেতু আজি ঈদ, সেয়ে ভাবিলোঁ ঈদ উপলক্ষে অকণমান চেৱাই বনাই ঘৰতে খাওঁ। আগতো ঈদ বুলি ক'লে লগৰজনীৰ ঘৰত মাতে, ঈদৰ দিনা নহয়, ঈদৰ পিছদিনাখন যাওঁ, নহ'লে 2 দিন পিছত যাওঁ, কাৰণ ঈদৰ দিনা সিহঁত ব্যস্ত হৈ থাকে। তো সেয়ে খুব ভাল লাগে গৈ, বহুত ধুনীয়া ধুনীয়া খোৱা বনায়। তাইৰ নাম মেজবিন হয়, তাইৰ আৰু তাইৰ ভণ্টিয়ে বিৰাট টেষ্টি খোৱা বনায়। তো মনত পৰে এতিয়া সেই আগৰ দিনবিলাক। 2019লৈকে লাষ্ট গৈছোঁ, যোৱা বছৰ কৰোণা আছিলে, যাব নোৱাৰিলোঁ, আৰু এইবছৰো ছেইম কৰোণা আছে, প্লাছ এইবাৰ তাইৰ বিয়াও হৈ গ'ল। আৰু সেয়া আগৰ কথা, আৰু আগৰ দিনৰ কি ক'ম, আৰু মজাই বেলেগ আছিলে। এতিয়া আৰু সেইবোৰ দিন নাই, আৰু এই ভাইৰাছডাল অহাৰ পিছৰ পৰাতো আৰু একোৱেই ভাল নালাগে। তো সেইকাৰণে ভাবিলোঁ ঘৰতে অকণমান চেৱাই বনাই পেলাই খাওঁ, আৰু ৰেচিপি শ্বেয়াৰ নকৰোঁ, কাৰণ সকলোৱে বনাব জানেই। সেয়ে যাওঁ, বনাওঁগৈ। ফ্ৰেণ্ডছ, এয়া চেৱাই বনাই আছোঁ, উতলি আছে, আৰু 5 মিনিটছমান লাগিব, হৈ যাব। আৰু আজি বহুত গৰম দিছে, ফেনখন যিহেতু অফ কৰি লৈছোঁ, নহ'লে মোৰ ভইচতকৈ ফেনৰ আৱাজটো বেছি হয়, ঘামি গ'লোঁ। এয়া চেৱাই ৰেডি হৈ গ'ল, আৰু খাবলৈও ভাল হৈছে। মই অকণ খাই চাইছিলোঁ, আৰু বহুত গৰম, দেউতাক দি আহোঁ আগত, আৰু মোৰতো ঘামি অৱস্থাই নাই। কেনেকুৱা হৈছে বাবা? হে জান, ভাল হৈছে? আজি চাইকেল পাই পূৰা ক'ব নোৱাৰা হৈ আছে। ল'ৰাই চেৱা খাই খুব ভাল পায়, ই নিজে নিজে খাই আছে, আৰু সঁচাকৈ ধুনীয়া হৈছে খাবলৈ। মানে নিজৰ মুখেৰে নিজে তাৰিফ কৰি আছে। আপোনালোকে ভাবিব ই এজনী ভাল হৈছে কৈ আছে, আমি কিবা জানো কি ভাল হৈছে নাই, কিন্তু সঁচাকৈ খুব ধুনীয়া হৈছে। মানে আগে পৰেও বনাওঁ, বেয়া নহয়, ভালেই হয়, কিন্তু কেতিয়াবা বহুত গোট মাৰি যায় বা ডাঠ হৈ যায়। আজি মানে একদম পাৰফেক্ট, পূৰা ঈদত যে বনাই তেনেকুৱা হৈছে। আৰু তাৰপাছত মই কি কৰিছোঁ জানে, ভুজা গৈ আছেনে নাই নাজানো, বুট কেইটামান আছিলে ভিজাই ৰখা, সেয়া দি লৈছোঁ, কাৰণ মই এনেকুৱা মিঠা পায়স, চেৱাই এইবিলাকত বুট বা ভুজিয়া দি খাই ভাল পাওঁ। কেইটামান বুট পেলাই লৈছোঁ, তো সেয়ে খাই লওঁ। তো এতিয়া সময় হৈছে 9টা, আৰু এইফালে ডিনাৰ বনাই আছোঁ। অথনি চেৱাই খোৱাৰ পিছত ল'ৰাক আধা ঘণ্টামান পঢ়ালোঁ, আৰু ডিনাৰৰ কাৰণে ভাত হৈ গ'ল। ডিম বনাম, একচুৱেলি আজি ওচৰৰ দোকানখনত ডিম নাই, তাই ভাইটি এটাই ডিম আনি দিছে তাৰ ঘৰৰ পৰা। তো বেচেৰা যেতিয়া তাৰ ডিম আনিব গৈছিলে, তেতিয়া
এটা দিম বোলে ফাটি থাকিলে তাৰ মাকে তাক গালি পাৰিছে তো সি মোক আহি পেলাই কৈছে বৌ মোক এটা অমলেট বনাই দিব সেইফালে এটা অমলেট বনাই আছোঁ তাৰ কাৰণে আৰু বাকী ভাত হৈ গ'ল আমাৰ কাৰণে ডিম চিটি বহাইছোঁ মানে বইল কৰি আছোঁ শুকান শুকানকৈ পিঁয়াজ আৰু টমেটো দি বনাই দিম আৰু দিনৰ দালি আছে তো সেয়া ডিনাৰটো বনাই লওঁ ফটাফট ডিনাৰ বনাই হৈ গ'ল এতিয়া 10:15 হৈছে ল'ৰাক আগে খুৱাই লওঁ ভাবিছিলোঁ গা ধুম কিন্তু ভাবিলোঁ সি খোৱা টাইমত বহুত উৎপাত কৰে মানে দৌৰি ফুৰে ন পিছে পিছে দৌৰিব লাগে তো আকৌ ঘামি যাম সেইকাৰণে ভাবিলোঁ তাক খুৱাই চুৱাই তাৰপিছত একেবাৰে ফ্ৰেছ হ'ম আৰু ফুডটো পৰি গ'ল তো সেই তাক খুৱাই চুৱাই লওঁ আহা মোবাইল টিপি আছে আহা আৰু ৰুমতে খুৱাম যিহেতু গৰম লাগিছে কাৰণে এচিটো চলাই লৈছোঁ ৰুমত আহা নীল তো ফ্ৰেণ্ডছ এতিয়া 11টা বাজিছে আৰু এতিয়া নিজে ডিনাৰটো কৰি লওঁ ল'ৰাক খুৱাই হ'ল বাকী ঘৰৰ চবেই খালে আৰু ডিনাৰত বনাইছিলোঁ কণী কিন্তু এতিয়া লগত খাবলৈ আৰু বহুত কিবা কিবি আছে দেখাই আছোঁ কি কি আছে তো এইফালে ইয়াত বিৰিয়ানী হয় আৰু এইফালেতো ইয়াত অথনি মই বনাইছিলোঁ যে প্লেইন ভাত কণী আৰু এয়া টেঙৰা মাছৰ চৰচৰি তো মই অথনি বনাইছিলোঁ কণী আৰু দিনৰ দালি আছিলে তাৰপিছত কি হ'ল হাজবেণ্ডহঁতে আজি পিজিত খানা খাইছে চবেই লগৰকেইটাই তো ডেইলিয়ে খায় মানে সপ্তাহত 3-4 দিন খায়ে তো বিৰিয়ানী বনালে তো তাৰে অলপ মোক দিলে অথনি 2 চামুচমান টেষ্ট কৰি চালোঁ দাদা এজনে বনাইছে খুবেই টেষ্টি হৈছে তো অলপমান আছে এতিয়া সেইটো ডিম দি খাম মানে কম্বিনেশ্যনটো পূৰা মিলি যাব আৰু এইফালে ৰিয়াই তাৰ হাজবেণ্ডৰ হাতত মোৰ কাৰণে টেঙৰা মাছৰ চৰচৰি পঠাইছে তো সেইটো অলপ প্লেইন ভাত দি খাম তো সেয়ে ডিনাৰ বহুত কিবা কিবিয়ে হৈ গ'ল কয় ন যেতিয়া ভাবা যায় একোৱেই নাপায় নাভাবিলে বহুত কিবা কিবি আচলতে ডিম বনোৱাৰ কথা নাছিলে আলু পিটিকা দালি ভাত খাম ভাবিছিলোঁ তথাপিও ডিমটো বনালোঁ আৰু সেয়া বনোৱাৰ পিছত ইমান কিবা কিবি আহিয়ে গ'ল তো সেয়া মাছটো প্লেইন ভাত দি খাম আৰু ডিমটো বিৰিয়ানী অলপ দি খাম তে খাই লওঁ তো সেয়া ৰুমতে লৈ যাওঁ যিহেতু এচিটো চলি আছে ৰুমত আৰু হাজবেণ্ডে অলৰেডি খাই শুলেও তাৰপিছত ডিনাৰ কৰি হৈ গ'ল তাৰপিছত বাচন চাচনো ধুলোঁ আৰু একেবাৰে গা পা ধুই ফ্ৰেছ হৈ আহিছোঁ 11:30 বাজিছে আৰু ফ্ৰিজত আছে আইচক্ৰীম মানে কালিয়ে আনিছিলোঁ 5টা তাৰে 3টা যোৱাকালি আছে আৰু 2টা আছে আৰু অকলে মানে হাজবেণ্ডে ডিপ ফ্ৰিজৰ বটল ওলাওঁতে ডিপ ফ্ৰিজত আছিলে আইচক্ৰীমকেইটা কিন্তু বাহিৰতে ওলাই থৈ দিলে আৰু পূৰা গলি গৈছে তো ভাবিছোঁ খাওঁ আৰু ল'ৰাই খুব ভাল পায় তাৰপিছত লৈ যাওঁ তাৰ ৰিয়েকশ্যনটো চাম দেখাৰ লগে লগে চিঞৰ মাৰিব এতিয়া 2টা আছে তাৰে এটা হাজবেণ্ডৰ কাৰণে থৈ দিওঁ ডিপ ফ্ৰিজাৰ আৰু যোনটো গলি গ'ল সেইটো ল'ৰা আৰু মই খাই দিম ল'ৰাই নাজানে যে আইচক্ৰীম আছে তাই কেক বুলি কৈছোঁ সেইটো বাটাৰস্কচ ফ্লেভাৰ আৰু পূৰা গলি গৈছে মানে ডিপ ফ্ৰিজাৰত থাকিলে ঠিক থাকিলেহেঁতেন বাহিৰতে থ'লে ন সেইটো কাৰণে গলি গৈছে লৈ যাওঁ এতিয়া ৰুমত সেইটো কি নীল তাই হাঁহি শুনিছে পাপা শুই আছে নিচিৰে পাপা পূৰা গলি গ'ল আকৌ আপোনালোকে নাভাবিব যে ৰাতি 11:30 বজাত ল'ৰা পূৰা ঠাণ্ডা বৰফ খুৱাই আছোঁ বুলি পূৰা গলি গ'ল মেল্ট হৈ গ'ল চাওক মোৰ মুখতে লাগি গ'ল আৰু আজি ডিনাৰটো কিন্তু মজা খালোঁ দেই বিৰিয়ানীৰ লগত ডিমটো পূৰা পাৰফেক্ট কম্বিনেশ্যন হৈ গ'ল ডিমটোও খাবলৈ বঢ়িয়া আছিলে বিৰিয়ানীটো আৰু ৰিয়াই যোনটো মাছ পঠাইছে টেঙৰা মাছটো সেইটোতো মানে জাষ্ট বেলেগ লেভেল ইমান মজা হৈছে নহয় তই যদি ভিডিঅ' চাই আছ নহয় নেক্সট টাইম বনালে কিন্তু আকৌ দিবি এনেকৈ মানে বিৰাটেই ধুনীয়া হৈছে তো সেয়ে এই ব্লগটো দীঘল নকৰোঁ ইমানতে শেষ কৰোঁ লগ খোৱা ইমানতে শেষ কৰোঁ অলপ ৰাখিবা হে ইমানতে শেষ কৰোঁ তো এই ব্লগটো চাই যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি জনাব নাপাহৰিব কেনেকুৱা পালে আৰু যিসকলে নতুনকৈ চাই আছে যদি ভিডিঅ'ছবিলাক চাই ভাল লাগে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগি আছিলে মুখত মাত্ৰ গা ধুই আহিছোঁ 5 মিনিটছো হোৱা নাই ঘামি গ'লোঁ সেইফালে এচি চলি আছে অলৰেডি ৰুমত কি যে কৰিম নহয় কিবা উপায় চুপায় থাকিলে কমেণ্টত দিবচোন কি কৰিলে নাঘামিম তো সেয়ে আজিলৈ আহিছোঁ গুড নাইট নীল গুড নাইট কোৱা ভালকৈ কৈ পেলাই আহা আইচক্ৰীম পূৰা লাগি আছে তে গুড নাইট